নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ আৰু এটা ভিডিঅ'লৈ। আজি মানে ৰাতিপুৱা কামলৈ ওলাই গৈছিলোঁ। কাম আজি নহ'ল, অসম বন যিহেতু সেইটো বাবে ঘূৰি আহি দিলোঁ এতিয়া ঘৰত। আৰু যোৱাকালি মানে মোৰ শাহুৱাই আহিলে দেখাব পৰা নহ'ল আৰু মই ৰাতিপুৱা কাম ওলাই গুচি যাওঁ 4টা বজাত, আকৌ গধূলি আহোঁ 5-6টা বজাত, তো নিমিলিলে টাইম। তাৰপৰা আজি তাকেই আধা বেলাটো পাৰ হৈ গ'ল। ঘৰৰ কিবাকিবি কাম কৰিলোঁ, এইবোৰ খৰি ফালিলোঁ অলপমান। খৰি অলপ ফালি কিনে এতিয়া ঘৰত এনেই আছোঁ যিহেতু। তো পেহাই ফোন কৰি আছে মোক ৰবাব টেঙা খাবলৈ। তো পেহাৰ ওচৰলৈ যাওঁ ৰবাব টেঙা খাবলৈ। তাৰপৰা তাত ৰবাব টেঙা খাই আহোঁ, তাৰপিছত চাওঁ কি কৰোঁ। যিমানখিনি পাৰোঁ অলপ চলপ দিনটো কিনো কৰোঁ তাকে শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। তো দেখাই যাম, আপোনালোকে চাই যাব। ভাবিলোঁ ৰবাব টেঙা খাবলৈ যোৱাৰ আগতে আমাৰ মাক দেখাই দিওঁ, মোৰ ভাইটিক দেখাই দিওঁ খোলালিটো। এয়া মা কি বনাইছে? কণা মাছ, গৰুৱা মাছ বুলি কয় ন? গৰুৱা মাছ বনাই আছে। যোৱাকালি নাৱৰ ওপৰত অলপমান পাইছিলে তাৰমানে, তো তাৰ পৰা অলপমান আমাৰ দেউতাই লৈছিলে, দেউতাই আমাক অলপ দি থৈ গ'ল। তাকে কি দিছে? এয়া কি হয়? ভোলৰ চাটনি। ভোল বইল কৰি লৈছে নি? অঁ, পুৰি লৈছে। আজি একদম টেষ্টি খাব পাম আৰু। মা আহিলে অলপ টেষ্টি খোৱা হয় ঘৰত। আৰু কোনোবাই যদি গৰুৱা মাছ খাইছে কমেণ্ট কৰি জনাব। তাকেই আমাৰ মাকটো দেখিলে কোনোবাই যদি চিনাকি মানুহ ওলাই কমেণ্ট কৰি জনাব আৰু দেই। এতিয়া ব'লক যাওঁ ৰবাব টেঙা খাওঁগৈ, চাওঁ পেহাহঁতক দেখাব পাৰোঁ নেকি অকণমান। আমাৰ পেহী দেও ৰ'দতে বহি মানুহজনে গাড়ী বনাইছে, তাতে চাহ আনিলো খালো। আৰু এতিয়া ৰবাব টেঙা খাম, পুৰা জলকীয়া দি সানি আছে। হাত চাত ধুলে নাই বাৰু ভালকে? নৱজ্যোতি বৰা ভাগি আছো কামত। ৰবাব টেঙা গোন্ধ পাই পিনে দমাই আহি গ'ল খাবলৈ ন? আমি এতিয়া ৰবাব টেঙা খাম। এইয়া আৰু এইটো আছে নহয়, অকল এইকেইটা নেকি? ৰবাব টেঙা, বৰ টেঙা। তাকে ৰবাব টেঙাটো খাই লওঁ, তাৰপৰা ঢেৰ আলোচনা হ'ব। বাকী মাজে সময়ে কথাও অলপ পাতিম দেই। এইটোতে খাই আকৌ চেহেৰাটো চাহ বাৰু, চেহেৰাটো চাহ বাৰু। টেষ্ট কৰিলে নি? কেনেকুৱা হৈছে? মজা। তো বন্ধুসকল ৰবাব টেঙা খাই জাষ্ট আহি পাইছোঁহি, বহিলোহি। মজা লাগি গ'ল মানে। তাতে ৰ'দ দি আছিলে, একদম জলকীয়া চলকীয়া দি একদম মজা লাগিলে দেই। দেখাব নোৱাৰিলোঁ মোৰ নিজৰ, বেলেগক দেখালোঁ অলপমান, পেহীহঁতক দেখালোঁ। এতিয়া পেহাহঁতি কৈছে বহুত দিন হ'ল নদীত গা ধুব যোৱা নাই বোলে, নদীত এপাক গা ধুই আহোঁগৈ বুলি কৈছে। ব'লক দিচাং নদীত কেনেকৈ গা ধুওঁ তাকো অলপ দেখাই দিম, হয় নাই বাৰু? তো বন্ধুসকল নদী পালোহি। তাৰপৰা গোটেই আচল নেদেখালোঁ আৰু। আৰ্মি পূৰা চেকিন হৈছে, অসম বন আছে যে তাতে ক'ৰবাত গুলিয়াগুলিও হ'ল হ'বলা। তো আৰ্মি পূৰা চেকিন আছে, তো সেইকাৰণে মোবাইল চোন উলিয়ালোঁ। এনেই মাৰিবহে বিচাৰিছোঁ, হয় নাই বাৰু? এনেই মাৰডাল কেলৈ খাব লাগে। তাই পেহা আহিছে, এইটো হয় মোৰ খোলালি। তো আৰু এটা আহিম কৈছিলে, সি নাহিলে, মানুহজনী আহিব নিদিলে চাগে তাকে এই দিলীঘাট ব্ৰিজখন, এইখন যিহেতু দিলীঘাট ব্ৰিজৰ পৰা আমি ইমান আঁতৰলৈ আহি পালোহি। এইটো ৱাটাৰ ছাপ্লাই যোনটো নতুন প্ৰজেক্ট বনি আছে, আৰু পিছফালে আছিলে পুৰণাটো। আৰু এইবোলে মাজতে নদীৰ মাজত আছে মাছমৰীয়া। অঁ, ডাঙৰ মাছ পাইছে দেই। অ' মাছ পাইছেনে? অঁ, পালেই বোলে মাছ। তাকে যিহেতু ইয়াত পাই গ'লোঁ, যেতিয়া ইয়াত দেৰি নকৰোঁ। ইটো পাৰে পৰিছে ৰ'দ, এইটো পাৰে পৰিছে ছাঁ। যিহেতু এইটো পাৰে অকল ছাঁ হৈ আছে, তো ঠাণ্ডাটো বহুত লাগিব, ঠাণ্ডা দিন যিহেতু। সেইবাবে আৰু সোনকালে কাপোৰ চাপোৰ খুলি জঁপিয়াই দিম আৰু এই দিচাং নৈখনত আৰু দেই। আইফোন নহয় যে, সেইটো কাৰণে মোবাইলটো লৈ জঁপিয়াব নোৱাৰোঁ দেই। কাপোৰ কানি খুলি ৰেডি হৈ গ'লোঁ। এতিয়া গা ধোৱাহে কথা আৰু দেই। এইখন নদীত আৰু সৰুতে বেলেগ গা ধুইছিলোঁ গৈ, এতিয়া অকণমান গধুৰ হ'লোঁ যে, তাকে নোৱাৰোঁ জাপ মাৰি দিছোঁ। मजा आया।
পানী ঢাকি নদীত এনেকৈ ধুব পালে বিৰাট ভাল লাগে আকৌ গাটো। আজি বছৰৰ পিছত এনেকৈ গা ধুইছোঁ আৰু একেবাৰে সৰুতে এনেকৈ গা ধোৱা, আজি ডাঙৰ হৈ এনেকৈ গা ধুইছোঁ আৰু নহ'লে এমক ঢালি থাকোঁ ঘৰত। ছোৱালী গা ধুৱে এনেকে ছোৱালী কেনেকৈ গা ধুৱে এনেকে ধুই দিয়ে। কোনে কোনে এনেকৈ নৈত সাঁতুৰি পাইছে আৰু সাঁতোৰে কমেণ্ট কৰি জনাব। আৰু সাঁতুৰিব জনাটো এনেই ভাল বাৰু, স্বাস্থ্যৰ কাৰণেও ভাল, বেমাৰ আজাৰৰ কাৰণেও ভাল। অলপ চাবোন তাবোন লগাই লওঁ দেই। লাক্স চিনেমাত দেখুওৱা নিচিনা লাক্স লগাই অকণ বগা হৈ যাওঁ বাৰু। কমটি নিগৰুৰ নিচিনা ক'লা নেকি বাৰু? এইবিলাক চেম্পু আছে, দীপিকা পাডুকন আছে চেম্পুত আকৌ হে। লাক্সত একদম লগালে গোলাপ গোলাপ গোন্ধায়। কমটি ধুনীয়া নেকি এই লাক্সটো? আগতে কিটনাকে বাছিলে, কিটনাকে নুগুনে আজিকালি, সেইটো কাৰণে যদি কোনোবাই দিচাংগত পিকনিক খোৱা প্লেনিং কৰিছে গা ধুব পাৰিব এনেকৈ দেই। চাবোন তাবোন লৈ আনিব, চাবোন লৈ আনিব, কিটনাকে লগা চাবোন আছে আহে লৈ আহিব। কি মাইকী মানুহ ধোৱা নিচিনা গা ধুই আছে হে? আমাৰ কাৰণে এইটোৱে ভাল। সাঁতুৰিব নজনা মানে এনেকুৱাই হ'ব গতি। তো বন্ধুসকল বৰ্তমান গাটো ধুই হৈ গ'ল। এয়া কাপোৰ কানিও পিন্ধি গ'লোঁ। তাৰপৰা এই আমাৰ পেহাদেও কাপোৰ চাপোৰ পিন্ধি আজৰি আৰু এই টাৱেলখন অকণমান ধুই লৈছে। তো বন্ধুসকল গা পা ধুই এতিয়া ব্ৰিজৰ ওপৰত পালোহি। আৰু ডিলিঘাট ব্ৰিজখন কাৰ কাৰ প্ৰিয় জনাব, কাৰণ ডিলিঘাট জেগাডোখৰ দিচাং নৈখন আৰু ডিলিঘাট দলংখনৰ লগতেই মানে অলপ ফেমাছ আছে, লগতে পিকনিক প্লেচটো আছে। যিহেতু আমি এতিয়া এই ইয়াত গা ধুইছিলোঁ, এই আগত গা ধুইছিলোঁ। এতিয়া গা ধুই আমি পালোহি এয়া এই ৰাস্তাটো দি উঠি এই ব্ৰিজেদি আহিলোঁ। তো বৰ্তমান ব্ৰিজত পাইছোঁহি। তো ভিডিঅ'টো চাই কেনেকৈ পালে জনাব। আৰু গা ধুইতো বিৰাট ভাল লাগিলে আজি, কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ। আৰু এয়া ঘৰত পালোহি আৰু দেই। বহিছে এতিয়া ভাতটো খাই দিব লাগে ন? বিৰাট জোৰ ভোক লাগিছে আকৌ। এয়া আমাৰ বেটী মানুহজনী শুই আছে। তুমি কি কৈছা? ষ্টাইল কেলে? ধুনীয়া হ'বলৈ। আচ্ছা টোপনিতে হাঁহি দিছে। এতিয়া ভাতৰ কাহিনীত বহিলোহি আৰু এয়া মায়ে ভাত বাঢ়ি ৰেডি কৰি দিছে। এয়া হৈছে কণা মাছ, গৰুৱা মাছো বুলি কয়। লগতে এয়া চাটনিত কি কি দিছে? ভোল, মান ধনিয়া, জলকীয়া, এফালে আছে দাইল। এনেকৈ খাই দিব লাগিব আৰু হয়নে? ভাতৰ লগততো কি আছিলে গম পালেই যিহেতু। তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভাতকেইটা খাই লওঁ আৰু অহা ভিডিঅ'টোত ইয়াতকৈ ভালকৈ দেখাব চেষ্টা কৰিম। তাকে আজি ভিডিঅ'টো ইমান সমাপ্ত কৰিছোঁ। তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে বেল আইকনটো বজাই দিব দেই। ধন্যবাদ।